হেল্ল' এভৰিৱান, আজি আকৌ লৈ আহিছোঁ অইন এটা ৰেচিপি। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এয়া বিলাহী লৈছোঁ, মটৰ আৰু এইফালে আলু বইল কৰি লৈছোঁ আৰু এয়া লৈছোঁ কণী। আজি ভাবিছোঁ কণীৰ ৰেচিপিটো বনাওক। কেনেদৰে বনালোঁ মই আপোনালোকে চাওকচোন বাৰু। আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলিহে সকলোখিনি দি ল'লোঁ। গতিকে যদিহে আপোনালোকৰ ভাল লাগে তেনেহ'লে বনাই খাব পাৰিব। আৰু এইফালে মই সকলোখিনি ৰেডি কৰি লৈছোঁ। এয়া হৈছে আদা, নহৰু, জলকীয়া, এইখিনি পেষ্ট কৰি ল'ম। তাৰপিছত এয়া লৈছোঁ বিলাহীখিনি, আগতে এইখিনিও পেষ্ট কৰি ল'ম। আৰু এয়া এইখিনি মছলা পেষ্ট কৰি ল'ম। আৰু লগতে মই এফাললৈ গৈছিলোঁ। তাৰপিছত আহি আৰু এনেকৈ দৌৰিকৈ ভাবিছোঁ কিনো বনাওঁ, মনতে ভাবি আহিছিলোঁ। তাৰপিছত আৰু আজি ভাবিলোঁ এয়াই বনাওঁ। আৰু এইফালে মই এতিয়া কেৰাহীখন পাতি দিছোঁ। আৰু আপোনালোকে এনেদৰে বনাই খায়নে সেইটো জনাব দেই। মই কিন্তু আজিহে ফাৰ্ষ্ট বনাইছোঁ, সেই গতিকে ভাবিছোঁ আপোনালোকৰ ওচৰত ৰেচিপিটো দিওঁ। গতিকে কোনোবাই যদি বনাই খোৱা নাই তেনেহ'লে বনাই খাব পাৰিব। আৰু এইফালে মই তেলটো দি অকণমান নিমখ হালধি দি দিছোঁ। আৰু এইফালে কণীকেইটা ভাজি ল'ম। কণীটো মই হাফকৈ ফ্ৰাই কৰিম, বেছি দেৱালে ভাল নালাগে। আপোনালোকৰ যেনেকুৱাকৈ মন যায় তেনেকৈ বনাব বাৰু। আৰু মই তেলটো কমকৈ দিছোঁ, কাৰণ মই এনেও তেল কমেই খাওঁ। কণীকেইটাৰ কাৰণে হৈ গৈছে বাৰু, বাকীখিনিৰ কাৰণে হয়নে নহয় চাই ল'ব লাগিব। তেলটো মই ইমান বেছি নাখাওঁ আৰু সেইখিনি তেলতে মই এতিয়া দি দিম পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। আৰু তাত মই দি দিছোঁ মটৰকেইটাও অকণমান টাইম ভাজিব লাগিব। আপোনালোক সকলোৱে মোক মৰম দিব, ভাল লাগিব, তেতিয়াহ'লে ভিডিঅ'বোৰ কৰিবলৈ আগবাঢ়ি যাবলৈ বহুতে উৎসাহ পায়। আৰু এয়া মই বিলাহীখিনি ঢালি দি দিছোঁ। বিলাহীখিনিও অকণমান টাইমৰ কাৰণে ভাজি ল'ম। আৰু এয়া মছলাখিনি দি দিছোঁ। আৰু এইফালে আলুখিনি দি দিছোঁ। আলুখিনিও অকণমান টাইমৰ কাৰণে মই ভাজি ল'ম। আৰু ৰন্ধন প্ৰণালীটো যিহেতু আমি সকলোৱে আনক দেখিয়ে বনোৱা যায়, নহয় জানো? নিজেনো তেনেকৈ একো বনাব নাজানো। গতিকে মই বেলেগত দেখি এনেকৈ বনাব লৈছোঁ। আৰু এইফালে মই কণীকেইটা দি দিছোঁ। আজি কেনেকুৱা হয় সেইটোকে বোলো ট্ৰাই কৰোঁ, আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰি দিওঁ। এইফালে মোৰ এগ গ্ৰেভিখন ৰেডি হৈ গ'ল, এগ কাৰী। চাওকচোন ইমান ধুনীয়া হৈছে নহয়নে? কালাৰটোৱে খাব মন গৈছে। কালাৰটোতে সঁচাকৈ বহুত ধুনীয়া হৈছে। মই অকণমান টেষ্ট কৰি খাই চাইছিলোঁ, অলপ টেষ্ট কৰা যায় যিহেতু নিমখ হৈছে নে নাই, কিন্তু বহুতে ধুনীয়া হৈছে। গতিকে আপোনালোক সকলোৱে বনাই খাব পাৰিব, একদম ইজি প্ৰচেছ হয় যিহেতু। আপোনালোকৰ দেখিবলৈ কেনেকুৱা লাগিছে সেইটোও জনাব দেই। ভিডিঅ'টি মোৰ আজিলৈ ইমানেই আছিলে। সকলোৰে যদি ভাল লাগে লাইক এটা দিবলৈ একদমেই নাপাহৰিব। বাই।